বক্সিংত বিশ্ব চেম্পিয়ন অংকুশিতা বড়োক কাৰ্বি আংলঙত বিপুল সম্বৰ্ধনা CEM ৰংহাঙে প্ৰদান কৰিলে 2 লাখ টকাৰ এখন চেক আগন্তুক 25 ডিসেম্বৰত গ্ৰেটাৰ নাগালেণ্ড ফ্ৰেমৱৰ্কৰ চুক্তি চূড়ান্ত সম্পাদনাত অসম বিজেপি চৰকাৰৰ সন্মতিৰ তীব্ৰ বিৰোধিতা কৰি আছুৰ বাইক ৰেলী ভূমিপট্টা প্ৰদানৰ বিষয়ক লৈ ডংকামুকাম স্থিত শিক্ষা পৰিদৰ্শন বাংলোত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰানপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে বক্সিংত বিশ্ব চেম্পিয়নশ্বিপ খ্যাতি অৰ্জন কৰা অংকুশিতা বড়োক কাৰ্বি আংলঙত বিপুল সম্বৰ্ধনা কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধিৱেশন কক্ষত 7 ডিসেম্বৰৰ দিনা অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাত অংকুশিতাক জিলা উপায়ুক্ত আদিল খান ডক্টৰ JB প্ৰসাদ গাঞ্জালা তথা পৰিষদৰ সচিবালয়ৰ কৰ্মচাৰী তথা বিষয়াসকলৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ পৰিষদবৰ্গই জনায় এই উষ্ম সম্বৰ্ধনা আমাৰ অসমৰে হব সৰল অংকুশিতা বড়ো পিতৃ মাতৃৰ তিনিজনী কন্যা সন্তানৰ মাজত অংকুশিতা বড়োৱে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰি সমগ্ৰ অসমবাসীলৈ খ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হয় 66 কেজি লিউ কেটেগৰীত খেলি চেম্পিয়নশ্বিপ অৰ্জন কৰা অংকুশিতাক ইতিমধ্যে অসমৰ বিভিন্ন জিলাই সম্বৰ্ধনা জনাইছে আজি সমগ্ৰ কাৰ্বি আংলংবাসীৰ হৈ কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 2 লাখ টকাৰ এখন চেক হাক মাৰ্জং এটা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় সোণৰ পদক প্ৰাপ্তি অংকুশিতাই সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে কাৰণ আমাৰ ঘৰৰ অৱস্থাটো আপোনালোকে সবে গম পায় কাৰণ মানে বক্সিং বুলি নহয় মই ভাবিছিলোঁ কিবা নহয় কিবা এটা কৰিব লাগিব কাৰণ ঘৰৰ তিনিজনী ছোৱালী হয় মানে এনে ভাবিছিলোঁ মই কিবা এটা মানে মাহঁতক কৰি দেখাম বুলি কিন্তু বক্সিঙত মই যেতিয়াৰ পৰা জইন হ'লোঁ মানে বহুত ভালকৈ প্ৰেক্টিছ কৰিলোঁ সেইকাৰণে মই আজি মানে ইয়াত পাইছোঁ আৰু আশা কৰোঁ বাকী কেতিয়া উঠি আহিছে ল'ৰা ছোৱালী সিহঁতো যাতে আৰু ভালকৈ মানে প্ৰেক্টিছ কৰি বা যি গেমতে নহয় বিভিন্ন এতিয়া আছে ডান্স হওক যি হওক সবতে ভালকৈ সিহঁতে পাৰফৰ্মেঞ্চ দি আমাৰ ভাৰতবৰ্ষ আৰু আসামৰ নাম কৰিব পাৰে বক্সিং খেলিবলৈ উৎসাহ কোনে দিছিলে প্ৰথমতে মোৰ দাদা আৰু মা দেউতাহঁতে মানে সৰুৰ পৰাই মানে ছাপৰ্ট কৰি আহিছে সেইকাৰণে মই আজি মানে ইমান লেভেলত পালোঁ এতিয়া নেক্সট টাৰ্গেট অলিম্পিক হয় অলিম্পিকো আছে আৰু বহুতো গেম আছে অলিম্পিকৰ কাৰণে মই আৰু বহুত কষ্ট কৰিব লাগিব আৰু এছিয়ান চেম্পিয়নশ্বিপ আছে সেইবিলাক গেম খেলি মই মানে খেলিব লাগিব অংকুশিতা বড়ো নিচিনা যাতে কাৰ্বি আংলঙৰ যুৱতীবিলাকো যাতে উঠি আহে তাৰ কাৰণে মই অংকুশিতা লৈ আনিছোঁ যাতে স্পৰ্টছ কালচাৰটো বা স্পৰ্টছৰ সংস্কৃতি যাতে পালন কৰে কাৰ্বি আংলঙৰ যুৱক যুৱতীবিলাকে অংকুশিতা বড়ো নিচিনা শিকি যাতে পৃথিৱীৰ ভিতৰত যাতে চেম্পিয়ন হ'ব পাৰে তাৰ কাৰণে মই সকলো কাৰ্বি আংলং বাসিন্দাসকলক আহ্বান জনাইছোঁ আৰু স্পৰ্টছৰ কালচাৰটো আমি কাৰ্বি আংলঙত এইটো ইষ্টাব্লিছ কৰিব লাগে যে আজি স্পৰ্টছ হ'লে স্বাস্থ্যও ভাল হ'ব স্পৰ্টছ হ'লে যে আমি খেলা ধূলা যদি আগবাঢ়ে তেনেহ'লে আমি শান্তি হ'ব শান্তি হ'লে আমি কাৰ্বি আংলঙৰ উন্নয়নমূলকৰ কাম কৰিব পাৰিব নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক যদি স্পৰ্টছৰ ক্ষেত্ৰত অংকুশিতা বড়ো নিচিনা যদি উঠি আহে অকল বক্সিঙে নহয় বেলেগ ধৰক ফুটবলেই হওক বেডমিণ্টনেই হওক ইনডোৰে হওক আউটডোৰে হওক যে অংকুশিতা বড়ো নিচিনা যদি কাৰ্বি আংলং যুৱক যুৱতীবিলাকে যদি উঠি আহে তাৰ কাৰণে মই আজি সেই অংকুশিতা বড়ো যিটো ইয়াত আহিছে ৱৰ্ল্ড চেম্পিয়ন উইমেন বক্সিং ৱৰ্ল্ড চেম্পিয়ন তেওঁ হৈছে যাতে সেই মেছেজটো যাতে কাৰ্বি আংলঙত নতুনকৈ উঠি অহা নতুন প্ৰজন্ম যুৱক যুৱতীবিলাকে যাতে সেইটো শিকে আৰু সেই আদৰ্শটো যাতে লয় তাৰ কাৰণে মই এনে খেলসমূহত খেলিবলৈ প্ৰত্যেক জনগোষ্ঠী যুৱতীবোৰ ওলাই আহিব লাগে আৰু বক্সিং খেলৰ বাবে তেওঁৰ পিতৃ মাতৃয়ে সৰুৰে পৰা অনুপ্ৰেৰণা যোগাই আহিছে আগন্তুক দিনবোৰত এছিয়ান গেমছ কমনৱেলথ আৰু অলিম্পিক গেমছৰ বাবে এতিয়াৰ পৰা কঠোৰ অনুশীলনত ব্ৰতী হোৱাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে
কেন্দ্ৰ আৰু NSCNৰ মাজত হোৱা গ্ৰেটাৰ নাগালিম চুক্তি অহা 25 ডিসেম্বৰৰ দিনা নগাসকলক বৰদিনৰ উপহাৰ হিচাপে গ্ৰেটাৰ নাগালিম চুক্তিক চূড়ান্ত কৰাৰ সিদ্ধান্তৰ আগে নগা ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবীৰে ৰাজ্যৰ সমগ্ৰ জিলাত তীব্ৰ প্ৰতিবাদ জনাইছে আসুৱে সদৌ অসম ছাত্ৰ সন্থা আৰু আসুৰ বোকাজান আঞ্চলিক কমিটিৰ যুটীয়া উদ্যোগত বোকাজান আঞ্চলিক কমিটিৰ কাৰ্যালয়ৰ পৰা 10 কিলোমিটাৰ পথ অতিক্ৰমী বোকাজানৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নাগালেণ্ড কাৰ্বি আংলং সীমান্তৰ লাহৰিজানলৈ গৈ পুনৰ বোকাজান স্থিত আসুৰ কাৰ্যালয়লৈ ঘূৰি আহে আগন্তুক 25 ডিসেম্বৰ কেন্দ্ৰ আৰু নগা বিদ্ৰোহী সংগঠন NSCN-IMৰ মাজত প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিম চুক্তি চূড়ান্তভাৱে স্বাক্ষৰিত হোৱাৰ আগতে নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কেন্দ্ৰীয় চৰকাৰ ৰাজহুৱা কৰাৰ দাবীত এই প্ৰতিবাদ আসু কৰ্মীৰ শতাধিক আসু কৰ্মীয়ে বোকাজানৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰি নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্তি কৰাৰ পৰা বিৰত থাকিবলৈ শ্লোগান দি বোকাজানৰ আকাশ বঁটা উত্তাল কৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ এইবাৰৰ পৰা যাকে তাকে ভূমি প্ৰদান কৰিব নোৱাৰিব ভূমি বন্দোবস্তি বিভাগে বৈধ অবৈধ বা সংৰক্ষিত চৰকাৰী বনাঞ্চল এলেকা সীমামূৰীয়া এলেকা আদি বিশেষ পৰীক্ষা নিৰীক্ষাৰ মূৰকতহে পট্টা প্ৰদানৰ কাৰ্য আগবাঢ়িব পাৰিব পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামত থকা শিক্ষা পৰিদৰ্শন বাংলোত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত ভূমি পট্টা প্ৰদান কৰা বিষয়ক লৈ কিছুমান বিধি বাধা নিষেধ তথা বৈধ বা অবৈধ পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে প্ৰতিবেদন দাখিলৰ পিছত বৈধ প্ৰমাণ হলেহে ভূমি পট্টা প্ৰদান কৰিবলগীয়া ব্যক্তি বা দলক ভূমি পট্টা দিব এইদৰে সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত ব্যক্ত কৰে খুদ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰসংগত উল্লেখনীয় যে বিগত বহু দিনৰে পৰা ধনৰ লেনদেনৰ বিনিময়ত ভূমি পট্টা প্ৰদানৰ অভিযোগ খণ্ডন কৰিব পাৰিব যদিহে ঠিকে নিৰ্দিষ্ট কৰা বিধি অনুসৰণ কৰা যায় উল্লেখ্য সভাত পৰিষদৰ অধ্যক্ষ হৰেন সিং বেকে ধৰি পৰিষদৰ সদস্যক্ৰমে ৰাম সিং টিমুং আৰু পৱন কুমাৰ আৰু লগতে ডংকামুকামৰ সহকাৰী ভূমি বন্দোবস্তি আৰু ৰাজহ বিষয়া দিলীপ তেৰণ SK মৌজাদাৰ আৰু চৰকাৰী গাঁওবুঢ়াসকল উপস্থিত থাকে সভাত ভূমি পট্টা প্ৰদানৰ সময়ত নিৰ্দিষ্ট ভূমিডোখৰ সংৰক্ষিত বনাঞ্চল এলেকা সীমামূৰীয়া এলেকাত আছেনে ইত্যাদি বিষয়ৰ ওপৰত সকলো তথ্য এলেকাৰ মণ্ডলসকলে সংগ্ৰহ কৰি প্ৰতিবেদন জমা দিয়াৰ পিছত সন্তোষজনক তথা বৈধ বুলি প্ৰমাণিত হলেহে পট্টা প্ৰদান কৰিব পাৰিব বুলি সভাত আলোচনা বিলোচনা কৰা হয় কিন্তু এই কাৰ্য তেতিয়াহে সফল হ'ব যেতিয়ালৈকে এই সমূহ তথ্য তথা বিষয়ৰ ওপৰত গুৰুত্ব দিব হাঞ্জালাংছ বিজেপিৰ 2 পলিং ষ্টেচনৰ ৰাইজে মিলি 7 ডিসেম্বৰত হাঞ্জালাংছ নৈৰ ওপৰত থকা জলসিঞ্চন বান্ধৰ আশে-পাশে আগুৰি ধৰা বন জংঘল চাফা কৰিলে উল্লেখনীয় যে বৃহত্তৰ হাঞ্জালাংছ খেতিয়ক ৰাইজৰ খেতি কামৰ বাবে একমাত্ৰ আশা ভৰসাৰ স্থল হাঞ্জালাংছ নৈৰ ওপৰত নিৰ্মিত জলসিঞ্চন প্ৰকল্পটো কিন্তু বিগত কেইবছৰমান ধৰি জলসিঞ্চন প্ৰকল্পটোত কোনো মেৰামতি নথকাৰ ফলত দিন অতিবাহিত হৈ যোৱাৰ লগে লগে বেয়া হৈ আহিছে খেতিয়ক ৰাইজে হাঞ্জালাংছ নৈৰ পানীৰে খেতিৰ ব্যৱস্থা কৰি দিয়াৰ বাবে এটা সময়ত স্থানীয় ৰাইজৰ খেতি নদন বদন হৈছিল যদিও বান্ধটো অৱস্থা শোচনীয় হৈ হার লগে লগে পানীৰ ব্যৱস্থা সুবিধা মতে ৰাইজে নোপোৱা হ'ল আনহাতে এই ক্ষেত্ৰত বিভাগীয় তৰফৰ পৰা দেখুওৱা চৰম উদাসীনতাই আৰু বেছি শোচনীয় কৰি তুলিছে ফলত খেতিয়ক ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হেহে অঞ্চলটোৰ ৰাইজে এই পুৰণা বান্ধত মেৰামতিৰ পৰিৱৰ্তে পুনৰ নতুন এটা বান্ধ কৰি দিয়াৰহে পক্ষপাতিত্ব কৰি কৃষি জলসিঞ্চন বিভাগৰ দায়িত্ব থকা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আহ্বান জনাইছে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি
The bell is ringing. Everyone is singing. Christmas is coming. Sengkan dambom tanglo, sengkana kimita wang bom tanglo. Puthot Christmas nangli thulipo, lasi seng chiporong lunang o jirpi pen jirpo. Dilihin pen sengkang samakardong pajiriklo. Lapusona por kimi hut isi birta kimi do. Birta kimi ke lapuson henlo. New gospel production a hinpen keson sepon. Jisu new epu audio album. Matijong ipai trok si Arni. United Christian Forum hinpen Catalan ponji pre-Christmas along si impuponiki. Ranam supo Jisu, ranam pirbialo, mahang teksi nandu, jainong aroyalo. Labang solo, ninging sam jin lapen, nong nam kach thang klong, mirmili rong pipi, probi khatok pi lapen akapre alun sepo lapen alun sep piatum kilun alun ju arj ponlong iji. Labang so dis nang litum kinam ji ning hang pulote, dipu LOPC along si longpon ikji, lasi humri da mikha lapen nam ik vekha. For more details, please contact on this number. Hurry up, hurry up, hurry up. Difu Trade Fair at Difu Club starts from 22nd of November to 10th of December 2017. Luxurious handloom handicrafts products are available, such as door curtains and cushions. Valuable quality of traditional Assamese dresses, shawls and saris, shocks for men and women, etc. Offers on all gas stove and Samruddhi unbreakable plastics. Art and craft sofa come bed. Cosmetics and Ayurvedic medicines are also available. Credit and debit cards are accepted without any extra charges. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Turkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লংনিটত কাৰ্বি আংলং ৰং আচাৰ আমেৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয় নিৰ্মাণ চলি থকা অৱস্থাতে 7 ডিসেম্বৰত গড় কাপ্তানি বিভাগে জেসিবি লগাই ধাহিমুহি ভাঙি পেলায় এক কাৰ্যত লংনিট এলেকাৰ লংনিট মুখ্য কাৰ্যালয় কাৰ্বি ছাত্ৰ সন্থা কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিল কাৰ্বি ছ আৰ্লো আমে আদি সামাজিক সংগঠনে এক কাৰ্যত তীব্ৰ আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে গৰিহণা দিছে ততাতৈয়াকৈ এই সন্দৰ্ভত কাৰ্বি ৰং আচাৰ আমেৰ সম্পাদক ধনসিং ৰংহাং আৰু আৰ তেৰাঙে এই সংবাদমেল আয়োজন কৰে সংবাদমেলৰ আমেৰ
নেতাদয়ে জানিব দিয়া মতে কাৰ্বি আংলং ৰং আচাৰ আমিৰ এই কেন্দ্ৰীয় কাৰ্যালয়টি নিৰ্মাণৰ আগতে আমিৰ প্ৰতিনিধিসকলে পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য তথা সিংহাসন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি অমৰ সিং টিছৰ সৈতে বিগত 14 নৱেম্বৰত লগ ধৰে আৰু সিদিনা হোৱা আলোচনা মৰ্মেহে এই কাৰ্যালয় ভৱন নিৰ্মাণৰ কামত আগবাঢ়ে তদুপৰি গড় কাপ্তানী বিভাগৰ 75 ফুট দূৰত্বত থকা এলেকাত ভৱন সাজিব পাৰিব বুলি কোৱা হৈছিল হেহে এইদৰে ভৱন নিৰ্মাণ ক্ষেত্ৰত কোনো অবৈধতা প্ৰশ্ন অহা নাই কিন্তু আজি 7 ডিসেম্বৰৰ দিনা গড় কাপ্তানী বিভাগে এইদৰে জেচিবি লগাই ভৱন ভাঙি পেলোৱা কাৰ্যক আমি আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে সদৰি কৰে যে যদি আমিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয় পথৰ কাষত নিৰ্মাণৰ ক্ষেত্ৰত অবৈধতা প্ৰশ্ন আহে তেন্তে মাঞ্জা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে নিৰ্মাণ কৰি বসবাস কৰা একাংশ বেংগলী বিহাৰী সম্প্ৰদায়ৰ বাসভৱনবোৰ ভাঙি কিয় জেচিবিৰে গড় কাপ্তানী বিভাগে ভাঙি পেলোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে আমিৰ নেতাদয়ে এই সন্দৰ্ভত মীমাংসাৰ দিশে কেনেকৈ আগবাঢ়িব সেয়া আগন্তুক সময়তহে লক্ষণীয় হ'ব ডিফু ক্লাবত 7 ডিসেম্বৰৰ দিনা অনুষ্ঠিত হ'ল এইচএছডিচিৰ প্ৰথমটো বাৰ্ষিক অধিৱেশন বিজেপি আবাকে হেমপ্ৰেক পিনান্দিয়া বদলো কাউন্সিলৰ মডলো তা হেমপ্ৰেক কে পিজি পুৱাবাকে নিংগে কে আফিলো হেমপ্ৰেক আলাম কে চিংৱাই পন্না মাথা পন্না পুৱা মাত্তা লাতুম আবাকে উক আত্তা লাতুম কে নিংগে পিন হেমপ্ৰেক চেসংৰা আসংদুৱান কে চিংৰুমসি itu isi catai cesonga catai movement platform HSDC Punjab kalau sota cingwai dulu je labangso movement platform along kapre asong dulu along itu methang identity dopo methang calendar program mukha claim pon bom sita hemprega baha bangke claim ramaji langsung sih ku cikroilo pelasa tengsi damtang ningkan hini non ke plengkai po itu claim bom loh thang siksak sa bipin pe सरकार के हेम्प्रे के पीजिए तुम लोग सरकार के हांगी तुम का लीलो है नॉन के पीजिए तुम सी नॉन हांगी पु के चिकरोंग रोंग लासी दाक पेंटा रात फन पेनांग उनके बाहुदु न तुम दोलो लासी लाहाय ता पुथत रात अपन पांगदाक थुनंग रात अपन के पॉलिटिकल कॉन्शियसनेस पॉलिटिकल चिरक टक के आकुवान ডিফু মাছ পথেদি সমদল আগবাঢ়ি যায় আৰু ঘূৰি আহি পুনৰ ডিফু ক্লাবত একত্ৰিত হয় কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সপ্তম প্ৰতিষ্ঠা দিৱস ডিফুস্থিত প্ৰয়াত জয়সিং দলৈ শুৱৰণি প্ৰেক্ষাগৃহত বুধবাৰে উলহ মালহেৰে উদযাপিত হয় পুৱা কাৰ্বি এছ'চিয়েশ্যনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি ৰাজেশ টিছৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছই মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইয়াৰ উপৰি পৰিষদৰ সদস্য ৰাম সিং টিমুং কাৰ্বি কালচাৰেল সোসাইটিৰ প্ৰাক্তন আহ্বায়ক জয়সিং ৰংপি প্ৰমুখ্যে বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাসকলে কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে সভাত কাৰ্যবাহী সদস্য অমৰ সিং টিছই দিয়া ভাষণত জিলা কৃষি বিভাগত খেতিয়ক ৰাইজৰ বাবে পৰ্যাপ্ত পৰিমাণে থকা সা সুবিধাসমূহ গ্ৰহণ কৰি উপকৃত হ'ব পাৰিব বুলি আহ্বান কৰে কেমেৰা পাৰ্সন ষ্টেফান টেৰনৰ সৈতে পংকজ ডেকাৰ ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ